হেল্ল' নমস্কাৰ গাইজ, মোৰ অসমবাসী গাইজ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ আৰু ফেচবুক পেজলৈ স্বাগতম জনালোঁ। আপোনালোক আজি মই বস্তু এটা দেখাম দেই, আপোনালোকে চাবচোন। আপোনালোকক চাব, পোৱালি এজনীক দেখাম, টিকলু পোৱালি এজনী। 1 2 3 এইজনী চাওকচোন, আপোনালোকে চাওক। 3 মাহ হোৱা নাই, তাই হাৰকাত চাওকচোন। কলিযুগৰ পোৱালি দিছে ধুনু তাইক মোবাইল লাগে, এতিয়াৰ পৰা মোবাইল লাগে। ভাবকচোন, আপোনালোকে এনেকাই আছিলে, এনেকা পৰা এতিয়া কিমান কেনেকুৱা হৈ গ'ল। 3 মাহ হৈছে তাই, এতিয়া পাই ছোৱালী দেই, ছোৱালী এজনী আৰু ন, হাঁহি দেচোন, হাঁহি দে শিককে হাঁহি দে। তাই মানে ৰিলচ বনাইছে বুলি ভাবি পেলাই তাই বেয়া নাচিছে। হাঁহি দেচোন, হাঁহি দে। নাচিছ কিয়? গান চান একো নাই। হাঁহি দে কিবা এটা কৰিচোন জানো। ক মাৰিম, কম পিটিম, ক ময়ো ভিডিঅ' বনাওঁ, ময়ো ভিডিঅ' বনাম, ক ধুনু। দেখিছে তাই নাচিছে, দেখিছে। তাই ফ'কাছ কৰি দিওঁ মুখখন। ন কিবা এটা কৈ দেচোন, কৈ দে। হাঁহিছে, দেখিছে আগতে। হাঁহে আকৌ, দেখিছে। বা, তাই ভিডিঅ' কৰিছোঁ বুলি গম পাই গৈছে, তাইক ভিডিঅ' কৰিছোঁ বুলি। কি ক'বা কৈ দিয়াচোন। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, কৈ দিয়াচোন। সন্ধিয়া নিদিবা আকৌ, কলিজা সন্ধিয়া নিদিবা আৰু দেখিছেনে গাইজ, সৰু পোৱালি চাওকচোন। আমি ইমান টিকলু আছিলোঁ, ইমান ভণ্টি হয় এজনী মোৰ। বেয়া চৈতান তাই, এতিয়াৰ পৰাই চৈতান। কথা কৈ থাকে দেই তাই। আৰু কিবা এটা কৈ দেচোন ধুনু, কিবা এটা কৈ দে, বুলি কৈ দে। ছাবস্ক্ৰাইব কৰি দিব বুলি কৈ দে, ছাবস্ক্ৰাইব কৰি দিব দেই, দাদা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কৈ দে। জিভা উলিয়াই দিছে, দিয়ক, সামৰণি মাৰিলোঁ।